মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে মই মোৰ চেনেলৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। তোমালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ লেসন লৈ আহিছোঁ, যিটোৱে তোমালোকৰ কাৰণে বহুতো সহায় হ'ব। আজিৰ বিষয়বস্তুটো হ'ল স্মৃতিৰ বিভিন্ন প্ৰক্ৰিয়া বা উপাদান, ডিফাৰেণ্ট প্ৰচেছ এণ্ড এলিমেণ্ট অফ মেমৰি। অৰ্থাৎ স্মৃতিৰ বিভিন্ন প্ৰক্ৰিয়া বা উপাদানৰ বিষয়ে আলোচনা কৰা হ'ব। যিসকলে মোৰ স্মৃতিৰ লেসনটো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, তোমালোকে চাই ল'বা। কিয়নো স্মৃতিৰ উপাদান বা স্মৃতিৰ প্ৰক্ৰিয়াৰ বিষয়ে জনাৰ আগতে আমাৰ স্মৃতিৰ ধাৰণাটো থকা বাঞ্ছনীয়। কিয়নো স্মৃতিৰ ধাৰণা যদি আমাৰ নাথাকে, তেনেহ'লে আমি স্মৃতিৰ উপাদানৰ বিষয়ে কেনেকৈ বুজিম? সেইবাবে মই স্মৃতিৰ ধাৰণাৰ বিষয়ে মই এটা ক্লাছ দিছোঁ। এইটো ক্লাছটো হ'ল লেসন নম্বৰ 5 পাৰ্ট নম্বৰ 1 আৰু এইটো হ'ব লেসন নম্বৰ 5 পাৰ্ট নম্বৰ 2। এতিয়া স্মৃতিৰ বিভিন্ন উপাদান আছে, অৰ্থাৎ স্মৃতিৰ 6টা উপাদান আছে। এতিয়া আমি স্মৃতিৰ 6টা উপাদানৰ বিষয়ে আলোচনা কৰিম। স্মৃতিৰ উপাদানসমূহৰ ভিতৰত প্ৰথম উপাদানটো হ'ল আমাৰ অভিজ্ঞতা আহৰণ, একুৱাইজেশ্যন অফ এক্সপেৰিয়েন্স। আমি লিখি দিছোঁ অভিজ্ঞতা আহৰণ। অর্থাৎ একুৱাইজেশ্যন অফ এক্সপেৰিয়েন্স। স্মৃতিৰ প্ৰথম আৰু প্ৰধান পৰ্যায়টো হ'ল বা উপাদানটো হ'ল অভিজ্ঞতা আহৰণ। যিকোনো বস্তু আমাৰ স্মৃতিস্বৰূপে পাবলৈ হ'লে আমাৰ পূৰ্বৰ অভিজ্ঞতা থাকিব লাগিব বা অভিজ্ঞতা আহৰণ কৰিব লাগিব। যদি আমাৰ অভিজ্ঞতা আহৰণ কৰা নাথাকে, তেতিয়াহ'লে আমি স্মৃতিস্বৰূপে আমি পাব নোৱাৰোঁ। সাধাৰণ অভিজ্ঞতাৰ পৰা বুজা যায় যে আমি কোনো বিষয় বা কোনো কথা যদি আমি স্মৃতিস্বৰূপে পাবলৈ যাওঁ, তেতিয়াহ'লে সেই বিষয়বস্তুটো আগতে জনা শুনা হ'ব লাগিব। তেতিয়াহ'লেহে সেই বিষয়বস্তুটো আমি স্মৃতিস্বৰূপে পাম। ধৰা আগতে কোনো বস্তু নেদেখা, জনা শুনা নোহোৱা, নাভূত নাচুত, ইন্দ্ৰিয় অনুভূতি নোহোৱা যদি কোনো বিষয় আমাক যদি পুনৰস্মৰণ কৰিব দিয়া হয়, তেতিয়াহ'লে এইটো আমাৰ কাৰণে অসম্ভৱ। কিয়নো আমাৰ সেই বিষয়ে অভিজ্ঞতা নাই, সেই বিষয়ে আমি কেনেকৈ পুনৰস্মৰণ কৰিম? কিয়নো পুনৰস্মৰণ কৰিব হ'লে আমাৰ কি কৰিব লাগিব? আগতে জনা শুনা বা অভিজ্ঞতা আহৰণ কৰিব লাগিব। তেতিয়াহ'লেহে আমি সেই বস্তুটো পুনৰস্মৰণ কৰিব পাৰিম। উদাহৰণ হিচাপে আমি লৈছোঁ, এখন কবিতা তোমাক মুখস্থ মাতিব দিয়া হ'ল। তুমি সেই কবিতাটো আগে পিছে পঢ়া নাই বা শুনাও নাই। সেই কবিতাটো যদি তোমাক মুখস্থ মাতিব দিয়া হয়, তুমি মুখস্থ মাতিব পাৰিবা জানো? তুমি নোৱাৰিবা। কিয়নো তোমাৰ এই কবিতাটো আগে পিছে পঢ়া নাই বা শুনাও নাই, সেইকাৰণে তুমি মাতিব নোৱাৰিবা। আৰু যদি তোমাক ৰাষ্ট্ৰীয় সংগীত গাবলৈ দিয়া হয়, তুমি নিশ্চয় পাৰিবা, কিয়নো তোমাৰ আগে পিছে গোৱা হেবিট আছেই। ৰাষ্ট্ৰীয় সংগীত আমাৰ গোৱা হয়। আমি স্কুলত পঢ়ি থকা অৱস্থাত আমি ৰাষ্ট্ৰীয় সংগীত প্ৰাৰ্থনাত গাইছোঁ, নহয় জানো? আৰু ৰাষ্ট্ৰীয় সংগীতৰ বিষয়ে আমাৰ আগে পিছে জ্ঞান আছেই, আমি আগে পিছে পঢ়ি আহিছোঁ। সেইকাৰণে আমাৰ পুনৰস্মৰণ কৰাত কোনো অসুবিধা হোৱা নাই। এতিয়া আমি লৈছোঁ স্মৃতিৰ দ্বিতীয় পৰ্যায়, সংৰক্ষণ। স্মৃতিৰ দ্বিতীয় পৰ্যায় হ'ল সংৰক্ষণ। ৰিটেইনিং or retention. ৰিটেইনিং or retention স্মৃতিৰ দ্বিতীয় উপাদান বা পৰ্যায়টো হ'ল সংৰক্ষণ। যিকোনো অভিজ্ঞতা সাজ
মনত যত্নৰে সাঁচি ৰখাক কি বুলি কোৱা হয়? সংৰক্ষণ বুলি কোৱা হয়। যদি আমি স্মৃতি এটা পাবলৈ হ'লে বা পুনৰস্মৰণ কৰিবলৈ হ'লে আমাৰ কি কৰিব লাগিব? সংৰক্ষণ কৰি ৰাখিব লাগিব। যদি আমাৰ সংৰক্ষণ ক্ষমতাটো দুৰ্বল হয় তেতিয়াহ'লে আমি সঠিক পুনৰস্মৰণ কৰিব নোৱাৰিম। আৰু স্মৃতিৰ খুবেই এটা দৰকাৰী উপাদান সংৰক্ষণ। এজন মানুহে যিমানেই টকা পইচা উপাৰ্জন নকৰক কিয়, যদি সেইখিনি টকা পইচা তেওঁ সংৰক্ষণ কৰি ৰাখিব নোৱাৰে তেতিয়াহ'লে তেওঁৰ উপাৰ্জন কৰাৰ কোনো মূল্য নাই। ঠিক তদ্ৰূপ মানুহে স্মৃতিটোক যিমানেই জ্ঞান অভিজ্ঞতা আহৰণ নকৰক কিয়, যদি সংৰক্ষণ যদি ভাল নহয় তেতিয়াহ'লে সেইখিনিক আমি স্মৃতিত ভালদৰে প্ৰয়োগ কৰিব নোৱাৰিম। যদি আমি সংৰক্ষণটো ভালদৰে কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ স্মৃতি পুনৰস্মৰণত ব্যাঘাত জন্মিব। সেই স্মৃতিত সংৰক্ষণটো খুবেই এটা গুৰুত্বপূৰ্ণ উপাদান আৰু ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। যদি আমি স্মৃতিটোক খুবেই যত্নৰে ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব? স্মৃতি সৃষ্টি হ'বলৈ ব্যাঘাত জন্মিব। সেইবাবে আমাৰ স্মৃতিৰ উপাদানৰ ভিতৰত এইটো খুবেই দৰকাৰী উপাদান। আৰু মানুহৰ সংৰক্ষণৰ ক্ষমতাটো তেওঁলোকৰ বুদ্ধাংগৰ ওপৰত নিৰ্ভৰ কৰে। যাৰ যিমান বুদ্ধাংগৰ ক্ষমতাটো বেছি, IQৰ মানটো বেছি, তাৰ সিমানেই সংৰক্ষণৰ কেপাচিটিটো বেছি। এতিয়া আমি স্মৃতিৰ তৃতীয় যিটো উপাদান সেইটোৰ বিষয়ে আলোচনা কৰিম, পুনৰস্মৰণ। ৰিমেম্বাৰিং। Remembering or recall স্মৃতিৰ তৃতীয় উপাদান বা তৃতীয় পৰ্যায়টো হ'ল পুনৰস্মৰণ। অৰ্থাৎ সংৰক্ষিত অভিজ্ঞতা চেতন মনলৈ ঘূৰাই আনিব পৰা এক সক্ৰিয় মানসিক প্ৰচেষ্টা, যাৰ যোগেদি সংৰক্ষিত অভিজ্ঞতাক সময়মতে আৰু প্ৰয়োজনমতে উপস্থাপন কৰিব পৰাক কি বুলি কোৱা হয়? পুনৰস্মৰণ বুলি কোৱা হয়। অৰ্থাৎ যিখিনি অভিজ্ঞতা আমি আগতে আহৰণ কৰিছোঁ সেইখিনি অভিজ্ঞতাক যদি আমি প্ৰয়োজনমতে উপস্থাপন কৰিব পাৰোঁ, ধৰা অতীতত কিছু অভিজ্ঞতা আহৰণ কৰিছা, সেইখিনি অভিজ্ঞতাক তোমালোকে সংৰক্ষণ কৰি ৰাখিব লাগিব। সংৰক্ষণ কৰাৰ পিছত তোমালোকে সেইখিনিক সময়মতে আৰু প্ৰয়োজনমতে যদি উপস্থাপন কৰিব পাৰা তেতিয়াহ'লে পুনৰস্মৰণৰ সৃষ্টি হ'ব। আৰু ইয়াকে আমি কি বুলি ক'ব পাৰিম? পুনৰস্মৰণ বুলি ক'ব পাৰিম। অৰ্থাৎ অতীতত ধৰা কিছুমান জ্ঞান আহৰণ কৰিলা, সেইখিনি জ্ঞানৰ পৰা তোমাৰ সম্পূৰ্ণ জ্ঞানখিনি তোমাৰ মনত নাথাকিল, তাৰ পৰা কিছুখিনি পাহৰণি হোৱা দেখা যায়। কিয়নো আমাৰ পাহৰণিৰ ক্ষমতাটো মানুহৰ থাকেই। সেই পাহৰণিৰ ফলত তুমি কিছু কথা তুমি পাহৰিছা আৰু কিছু কথা তোমাৰ মনত আছে, সেইখিনি তুমি সময়মতে আৰু প্ৰয়োজনমতে বা কিছু পিছত সেইখিনি জ্ঞান তুমি উপস্থাপন কৰিব পাৰিছা, সেইখিনিয়ে হৈছে তোমাৰ পুনৰস্মৰণ। ইয়াৰ পিছত আমি স্মৃতিৰ চতুৰ্থ উপাদান অৰ্থাৎ চতুৰ্থ পৰ্যায়লৈ যাম, প্ৰত্যাভিজ্ঞা। প্ৰত্যাভিজ্ঞা অৰ্থাৎ ৰিকগনিশ্যন। ৰিকগনিশ্যন প্ৰত্যাভিজ্ঞা হ'ল স্মৃতিৰ চতুৰ্থ পৰ্যায় বা চতুৰ্থ উপাদান।
অতীতৰ অভিজ্ঞতা পুনৰুস্মৰণ কৰিব পাৰিলেই স্মৃতি কাৰ্য সম্পূৰ্ণ হ'ল বুলি ক'ব নোৱাৰি। কিয়নো অভিজ্ঞতাৰ প্ৰতিৰূপবিলাকক আমি পূৰ্বৰ অভিজ্ঞতাৰ প্ৰতিৰূপ বুলি চিনাক্ত কৰিব পাৰিব লাগিব। তেতিয়া হ'লেহে আমাৰ প্ৰত্যক্ষিকা সৃষ্টি হ'ব। প্ৰত্যক্ষিকা পুনৰুস্মৰণ শক্তিতকৈ প্ৰত্যক্ষিকা শক্তিটো বেছি। উদাহৰণ হিচাপে আমি লৈছোঁ, ধৰা ৰাস্তাত সৰু ছোৱালী এজনীক লগ পাই ইয়াক চিনাকি যেন লাগিছে, কিন্তু কিছু পিছত মনত হ'ল যে সেই ছোৱালীজনী তাইৰ মাকৰ সৈতে আমাৰ ঘৰলৈ আহিছিল, কিন্তু পূৰ্বৰ প্ৰতিৰূপ সংৰক্ষণ কৰি ৰাখি বৰ্তমান আমি ইয়াক চিনাক্ত কৰিব পাৰিছোঁ। এইটো হৈছে আমাৰ প্ৰত্যক্ষিকা। বা ইয়াৰ আৰু এটা উদাহৰণ আমি ল'ব পাৰোঁ। ধৰা তোমালোকৰ কলেজৰ পৰা শিক্ষামূলক ভ্ৰমণৰ বাবে অগ্নিগড় পাহাৰত অৰ্থাৎ অগ্নিগড় পৰ্বতত গৈছে, আৰু বেলেগ এখন কলেজৰ পৰাও সেই অগ্নিগড় পৰ্বতত গৈছে। কিন্তু তাত যায় সেই বেলেগ এখন কলেজৰ এজন শিক্ষক তেওঁলোকৰ কলেজৰ ছাত্ৰক লৈ তাতে হৰিহৰৰ যুদ্ধৰ যিটো প্ৰতিমূৰ্তি তাত আছে, তাতে যায় তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক বহুত ধুনীয়াকৈ বুজাই দি আছে যে হৰিহৰৰ যুদ্ধৰ বিষয়ে, উষা দেৱী আৰু অনিৰুদ্ধৰ কাৰণে যিখন যুদ্ধ হৈছিল হৰিহৰৰ, সেই যুদ্ধৰ বিষয়ে সেই কলেজৰ শিক্ষকজনে বহুত ধুনীয়াকৈ বুজাই আছিল। সেই সময়ত তোমালোকে যাই তাতে পাইছা, তোমালোকে শুনিলা, শুনাৰ পিছত বহুতো ভাল লাগিল। কিছুদিন পিছত সেই ছাৰজনক তুমি বেলেগ এখন ঠাইত লগ পাইছা, লগ পাই তোমাৰ চিনাকি যেন লাগিছে, কিন্তু তুমি ঠাৱৰ কৰিব পৰা নাই যে সেই ছাৰজনক ক'ত লগ পাইছিলা, কি শিকাইছিল। অলপ পিছত তোমাৰ মনত আহিল যে সেই ছাৰজনক আমি ক'ত লগ পাইছিলোঁ, অগ্নিগড় পাহাৰত। তাতে হৰিহৰৰ যুদ্ধৰ বিষয়ে বিস্তৃতভাৱে ছাত্ৰ ছাত্ৰীসকলক বহুত ধুনীয়াকৈ বুজাই দিছে। কিন্তু সেই ছাৰজনক তুমি যে তাতে চিনিব পাৰিছা, আগৰ যিটো প্ৰতিৰূপ সেইটো লৈ বৰ্তমান তাক চিনিব পাৰিছা, এইটো হ'ল প্ৰত্যক্ষিকা। এতিয়া ইয়াৰ লগত সংগতি ৰাখি আৰু দুটা উপাদান আছে। এটা হ'ল লোকেলাইজেশ্যন, স্থানকালৰ নিৰ্দেশ, অৰ্থাৎ স্মৃতিৰ পঞ্চম পৰ্যায়টো হ'ল স্থানকালৰ নিৰ্দেশ। স্থানকালৰ নিৰ্দেশ লোকেলাইজেশ্যন। স্মৃতিৰ পঞ্চম পৰ্যায়টো হ'ল স্থানকালৰ নিৰ্দেশ লোকেলাইজেশ্যন। অৰ্থাৎ তোমাৰ নিৰ্ভুল স্মৃতি এটা পাবলৈ হ'লে তোমাৰ কি কৰিব লাগিব, স্থানকালৰ সঠিকভাৱে পুনৰুস্মৰণ কৰিব পাৰিব লাগিব। তুমি যদি এটা সঠিক বা নিৰ্ভুল স্মৃতি তুমি প্ৰয়োগ কৰিব খোজা, তেতিয়াহ'লে তোমাৰ সেই স্থান আৰু কালৰ অৰ্থাৎ সময় তোমাৰ চিনাক্ত কৰিব পাৰিব লাগিব। তেতিয়াহ'লেহে তোমাৰ নিৰ্ভুল স্মৃতি সৃষ্টি হ'ব। আৰু তোমাৰ যদি নিৰ্ভুল স্মৃতি সৃষ্টি নহয়, স্থান কালৰ বিষয়ে যদি তুমি নিশ্চিত হ'ব নোৱাৰা, তেতিয়াহ'লে সেই স্মৃতিটো নিৰ্ভুল নহ'ব, আৰু এনেকুৱা স্মৃতি কামতো কেতিয়াবা নালাগিব পাৰে। ধৰা তুমি যিজন শিক্ষকক তুমি অগ্নিগড় পৰ্বতত লগ পাইছিলা, স্থানটো তুমি নিশ্চিত কৰিব পাৰিছা, কিয়নো সেইজন শিক্ষকক ক'ত লগ পাইছিলা, অগ্নিগড় পৰ্বতত। আৰু কেতিয়া লগ পাইছিলা, যোৱা বছৰৰ শিক্ষামূলক যিখন ভ্ৰমণ হৈছিল তাতে লগ পাইছিলা। স্থান কালৰ তুমি নিৰ্দেশ দিব পাৰিছা। এইটো হৈছে সঠিক স্মৃতি অৰ্থাৎ নিৰ্ভুল স্মৃতি। স্মৃতিৰ 6 নম্বৰ উপাদানটো হ'ল
ব্যক্তিত্বৰ অভিন্নতা। পাৰ্চনেল আইডেন্টিটি। পাৰ্চনেল আইডেন্টিটি ব্যক্তিত্বৰ অভিন্নতা অৰ্থাৎ পাৰ্চনেল আইডেন্টিটিটো হ'ল স্মৃতিৰ ষষ্ঠ উপাদান। অৰ্থাৎ পূৰ্বৰ অভিজ্ঞতা স্মৰণ কৰাৰ ক্ষেত্ৰত ব্যক্তিত্বৰ অভিন্নতা বিশেষভাৱে প্ৰয়োজন, কিয়নো তুমি সঠিকভাৱে যদি স্মৃতি পাব খোজা তেতিয়াহ'লে তোমাৰ কি কৰিব লাগিব? ব্যক্তিত্বৰ অভিন্নতা থাকিব লাগিব। কিয়নো মই এটা উদাহৰণ দিছিলোঁ যে অগ্নিগড় পাহাৰত হৰিহৰৰ যুদ্ধৰ বিষয়ে যিজন ছাৰে তোমালোকক বুজাই দিছিলে, সেইজন ছাৰৰ প্ৰতিৰূপটো মনত ৰাখি বৰ্তমান তাক চিনাকি কৰিব পৰাটোৱে হ'ল প্ৰত্যভিজ্ঞা। আৰু ক'ত তুমি শিক্ষাটো গ্ৰহণ কৰিছিলা, এতিয়া গ্ৰহণ কৰিছিলা, ক'ত গ্ৰহণ কৰিছিলা? ধৰা অগ্নিগড়ত যোৱা বছৰত তুমি যিখন অভিজ্ঞতা লাভ কৰিছিলা সেইখন হ'ল স্থানকালৰ নিৰ্দেশ। আৰু কোনজন ছাৰৰ পৰা তুমি সেই বিষয়ে হৰিহৰৰ যুদ্ধৰ বিষয়ে তুমি শিকিছিলা সেইটো হ'ল সেইজনৰে হ'ব লাগিব, বেলেগ কোনো শিক্ষকৰ নহয়। এইটো হ'ল ব্যক্তিত্বৰ অভিন্নতা। সেইকাৰণে সঠিক বা নিৰ্ভুল স্মৃতি পাবলৈ হ'লে আমাৰ কি কৰিব লাগিব? ব্যক্তিত্বৰ অভিন্নতাৰ বিশেষভাৱে প্ৰয়োজন। যদি লেচনটো ভাল লাগিছে এটা লাইক দিবা। আৰু তোমালোকৰ কাৰণে মই নিত্য নতুন অৰ্থাৎ মনোৰঞ্জনৰ সহায়ত মই তোমালোকক যি লেচন তোমালোকক প্ৰদান কৰি আছোঁ তোমালোকে খুবেই ইজিকৈ ল'বা। আৰু তোমালোকৰ কাৰণে মই যিখিনি বুজাই দিলোঁ ইয়াৰ বিষয়ে নোটছ আছে, নোটছখিনি মই ভিডিঅ' আকাৰে দি দিম। তোমালোকে সেইখিনি স্ক্ৰীনশ্বট মাৰি তোমালোকে নোটছখিনি লিখি ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সুবিধাৰ্থে মই এই নোটছখিনি অৰ্থাৎ স্মৃতিৰ উপাদানসমূহ কেইটা আৰু কি কি ইয়াৰ নোটছখিনি মই ভিডিঅ'টোৰ জৰিয়তে দি দিছোঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। নোটছখিনি খুব সহজ ভাষাত লিখা আছে। স্মৃতিৰ উপাদান কেইটা আৰু কি কি আমি আলোচনা কৰিছোঁ। স্মৃতিৰ উপাদান 6টা, কিন্তু কিছুমান মনোবিদসকলৰ মতে স্মৃতিৰ উপাদান 4টা, আন কিছুমানৰ মতে স্মৃতিৰ উপাদান 3টা। উপাদান 6টা সমূহৰ ভিতৰত 4টা উপাদান আটাইতকৈ গুৰুত্বপূৰ্ণ। এইকেইটা হ'ল অভিজ্ঞতা আহৰণ, একুৱাইজেশ্যন অফ এক্সপেৰিয়েঞ্চ, সংৰক্ষণ, ৰিটেইনিং অৰ ৰিটেনশ্যন, তাৰপিছত হ'ল পুনৰস্মৰণ, ৰিমেম্বাৰিং অৰ ৰিকল, আৰু চতুৰ্থটো হ'ল প্ৰত্যভিজ্ঞা, ৰিকগনেশ্যন। এই 4টা হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। স্মৃতিৰ উপাদানসমূহৰ ভিতৰত এই 4টা হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ। কিন্তু মনোবিদ উডৱৰ্থে স্মৃতিৰ উপাদান 4টা বুলি তেওঁ স্বীকাৰ কৰা নাই। তেওঁৰ মতে স্মৃতিৰ উপাদান 3টা হ'লেই যথেষ্ট। অৰ্থাৎ মনোবিদ উডৱৰ্থৰ মতে স্মৃতিৰ উপাদান 3টা। এই 3টা হ'ল অভিজ্ঞতা আহৰণ, সংৰক্ষণ আৰু পুনৰস্মৰণ। তেওঁৰ মতে এই 3টা হ'লেই স্মৃতি কাৰ্য সম্পূৰ্ণ হয়। নোটছখিনি খুব ইজি আৰু সহজ। তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। যদি এক্সামত কুৱেশ্যন আহে স্মৃতিৰ উপাদান কেইটা, তেতিয়া লিখিব লাগিব আমাৰ 6টাৰ বিষয়ে লিখিব লাগিব। কাৰণ নাম্বাৰৰ ওপৰত ডিপেণ্ড কৰিব এইটো। যদি 6 মাৰ্কৰ কুৱেশ্যন আহে তেতিয়াহ'লে তোমাৰ কেইটা উপাদানৰ বিষয়ে লিখিব লাগিব? 6টা। আৰু যদি 4 মাৰ্কৰ কুৱেশ্যন আহে তেতিয়া উপাদান 6টা লিখি 4টাৰ বিষয়ে তোমালোকে আলোচনা কৰিবা। টেক কেয়াৰ, বাই বাই।